অৱশেষত ঘৰটো ফালে ৰং কৰি হৈ গ'ল আমাৰ। কেনেকুৱা লাগিছে ক'ব, অলপমান আছে, মিস্ত্ৰী মামাটো কৰি আছে। বাৰু আজি ৰাতিপুৱাই ববুহঁত ওলাইছে যাবলৈ নগাঁৱলৈ। ববুহঁত কোন জানেনে? যাৰ বিয়া মানে কইনা মাক আৰু এইফালে কইনা ধুনু পূজা। যিহেতু আমাৰ মন্দিৰতে বিয়া হ'ব, নগাঁও মন্দিৰতে, সেইবাবে ববুহঁত নগাঁৱলৈ গৈছে আৰু ধুনু আৰু পূজা গৈছে। সিহঁত বোলে যৌতুক হিচাপে গৈছে, এনেই কৈছে, ধেমালি কৰিছে। আৰু আমি 14 তাৰিখেহে যাম, যিহেতু মাজত মাত্ৰ এটা দিনেই আছে ৰাইজ। আৰু বিয়া বুলি ক'লে মেইন কেৰেক্টাৰ হ'ল মেহেন্দি। মই যিহেতু মানে মেহেন্দি ইমান ভাল নাপাওঁ, কিন্তু অলপমান লগালোঁ আৰু এই আবেলি মোৰ পাৰ্চেল এটা আহিলে, মোৰ নহয় বাৰ। গাইছ পাৰ্চেল এইটো বোলো কেইটাকে খোলোঁ, এইটো মোৰ পাৰ্চেল নহয় অৱশ্যে, বাৰ দেই। মই খুলিছোঁ আৰু যিহে ৰাম বস্তু লওঁ বুলি। আৰু ৰাইজ মই নতুন কাপোৰ পালে হ'ল, একদম গোন্ধত লাগি যাম। বাৰু আজিলৈ এৰিছোঁ এটা মোৰ ভাল লগৰ গানৰ লগত। আজিলৈ বাই বাই। तेरे ही साए में ख्वाबों की बाहों में अपनी